নমস্কাৰ, মই দিলৱাৰ হুছেইন আৰু দিবলৈ চাওক ভয়ংকৰ খবৰ। নিমিষতে সকলো তছনছ কৰি থৈ গ'ল যোৱা ৰাতি প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে। দলগাঁও সমষ্টিৰ বিভিন্ন অঞ্চলৰ খাৰুপেটীয়া পুখুৰীপাৰা, ঘেৰামাৰী, নেপালী বজাৰ, কুঁৱা পুখুৰী, বৰঙাবাৰী, বাহাবাৰী, গলন্দি ঘৰ দুৱাৰ, খেতি বাতি, বিদ্যুতৰ তাঁৰ খুঁটা আদি ভাঙি লণ্ডভণ্ড কৰে। ক্ষতিগ্ৰস্ত অঞ্চলৰ মানুহবোৰক সাময়িক সকাহ দিবৰ বাবে দলগাঁও সমষ্টিৰ জনদৰদী যুৱ নেতা সন্মানীয় বিধায়ক মুজিবুৰ ৰহমান ডাঙৰীয়াই ৰাইজৰ কাষত থিয় দিয়ে। আৰু ক্ষতিগ্ৰস্ত মানুহবোৰক চৰকাৰৰ সুবিধা আৰু ক্ষতিপূৰণ দিবৰ বাবে জিলা প্ৰশাসনৰ লগত চৰকাৰলৈ আহ্বান জনায়। এই মুহূৰ্তত দিবলৈ চাওক ডাঙৰ খবৰ। ক্ষতিগ্ৰস্ত অঞ্চলৰ মানুহবোৰ সকাহ দিবৰ বাবে দলগাঁও সমষ্টিৰ মুজিবুৰ ৰহমান ডাঙৰীয়াই ৰাইজৰ কাষত থিয় দিয়ে আৰু ক্ষতিগ্ৰস্ত মানুহবোৰক চৰকাৰী সুবিধা আৰু ক্ষতিপূৰণ দিবৰ বাবে জিলা প্ৰশাসনৰ লগত চৰকাৰ আহ্বান জনায়।